মানে নতুন ঘৰ এটা বনায়ো মানে লগা হৈছে জোখ মাখ কৰিব লগা হৈছে কিয় হঠাৎ মাতিব লগা হ'ল হাই ফ্ৰেণ্ডছ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এতিয়া বাজিল 1:15 মান হ'ল এতিয়া মই মানে দাইলখন হ'ল ভাজি কাটিব ওলাইছোঁ ভাজি কাটিম আৰু বনাইছোঁ ভাত গোটেইখিনি কিবা কিবি বনাওঁ আৰু আজি এজন বিশেষ ব্যক্তি আহি আছে এতিয়ালৈকে আহি পোৱা নাই আপোনালোকে থাম্বনেইলখন চাই গমেই পাইছে আৰু হয় কিয় হঠাৎ মাতিব লগা হ'ল আপোনালোকক দেখাইছোঁ আৰু চাই থাকক ব্লগটো কিয় আহিল কিয় কাৰণে আৰু চাই থাকক এতিয়া ছাৰ আহি পালে আমাৰ ঘৰ আমি বিচৰাৰ ধৰণে আহি পালে হয়নে হয় হয় আৰু আহিছে আমাৰ ঘৰটো কিয় মাতিলোঁ আপোনালোকে চাই থাকক আমাৰ ব্লগটো এই ৱালখনৰ পৰা একদম এই ৰুমৰ পৰা একদম তালৈকে মাৰি এই ৰুমটো লওঁচোন আপুনি সেই ৱালখন থৈ দিয়ক
মই বস্তু দিম লগাই দিব আমি মানে স্যার হেৰি কৰিব বিচাৰিছো যদি আমি একো ভাঙিব নালাগে টয়লেটটো বন্ধ কৰি দিব খুজিছো মানে একো বা একো মন্দিৰটো মানে বেলেগ হালধীয়া দিব পাৰে বগা দিব পাৰে স্কাই ব্লু দিব পাৰে এফাল টেগি থাকিব এই জাবৰ বতৰ দিব বলক টেনশ্যন নাই আৰু মই এতিয়া চাৰখান ধুনীয়াকৈ গামোচা দিলোঁ কাৰণ আমাৰ অসমীয়াৰ যিহেতুকে সন্মান গামোচাখনে আৰু অহাৰ বাবে ভাল লাগিল গামোচাখন দি দিলোঁ এতিয়া গ'ল আৰু মানে মিস্ত্ৰীও লাগিছিলে আৰু এয়া ৰং কৰা মিস্ত্ৰী লাগিছিলে তাতে ভাত পানী দিলোঁ দেৰি হ'ল অকণমান তাৰপিছত এতিয়া মই বহাইছোঁ চাহ বহাইছোঁ এয়া কাৰণ মিস্ত্ৰী ভাত পানী দি উঠালৈকে অকণমান দেৰি হৈ গ'ল আৰু দেৰি হোৱাৰ কাৰণে মোৰ মানে ভাত খাব ইচ্ছা নগ'ল আৰু এতিয়া মই এক কাপ চাহ খাম তাৰপিছত আৰু আপোনালোকে বিশ্বাস কৰেনে এইবিলাক মই কিন্তু বহুত বিশ্বাস কৰোঁ কাৰণ আমাৰ লগত আগতেও তেনেকুৱা হৈছিলে আৰু হোৱাৰ পিছত আমাৰ যেতিয়া পুৰণা ঘৰটো আছিলে তেতিয়াই এনেকুৱা হৈছিলে তাৰপিছত আমি যি ধৰণে বিচাৰিছোঁ মানে হেৰি কৰিছিলোঁ আৰু কামখিনি যেনেকৈ কৰিব দিছিলে তেনেকুৱা আগতেও কৰিছিলোঁ সেইধৰণে কৰাৰ পিছৰ পৰা আমাৰ প্ৰব্লেমবিলাক চল্ভ হৈছিলে আৰু আপোনালোকে যদি বিশ্বাস কৰে নকৰে নাজানো সকলোৰে নিজা নিজা কথা আৰু সেয়াই মই এতিয়া চাহ কাপ বনাই লৈছোঁ আৰু খুৱাইছোঁ ৰ'ব আৰু ছাৰজনে কি কৰিব দিলে আৰু কিহৰ কাৰণে ইমান দৌৰা দৌৰি হ'ল মানে কিয় ইমান মানে নতুন ঘৰ এটা বনায়ো মানে কিয় ইমান মানে এতিয়া এইবিলাক কৰিব লাগিব লগা হৈছে জোখ মাখ কৰিব লগা হৈছে সকলোখিনি ক'ম আপোনালোকক আৰু নেক্সট ভিডিঅ'ত আপোনালোকক গোটেইখিনি কি কৰিব দিলে মই ক'লোৱে সকলোখিনি ক'ম আৰু এতিয়া যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিব আৰু এতিয়ালৈ বাই বাই আৰু তাৰে মাজত দুকপি ফটো উঠিলোঁ আৰু আপোনালোককো দেখুৱালোঁ ফটো দুকপি আৰু ভাল লাগিল